আৰু আজিৰ প্লেনিংটো হ'ল কি এলাৰ পৰা আমি নিচাৰাত যাম আৰু অন দ্য ৱে তাৰমানে তাত বহুত ধুনীয়া ধুনীয়া কিছুমান ৱাটাৰফলছ আছে, কেভ আছে, এলিফেণ্ট চেঞ্চুৰী আছে। তো সেইখিনি জেগা গোটেই কভাৰ কৰিম আৰু প্লেনিং কৰিছোঁ যে নিচাৰাত 3:30 মানৰ আগত যাতে যাই পাওঁ, কাৰণ সেইটো হ'ল এটা বিচ লোকেশ্যন আৰু কিছুমান ৱাটাৰ এক্টিভিটি আছে, যেনেকৈ ৱেল চাব পাৰি, তাৰপিছত ৱেল টাৰ্টলৰ লগত সেই স্নৰ্কলিং কৰিব পাৰি। তো সেইটো প্লেন কৰিছোঁ, কিন্তু সেইটো ষ্টাৰ্ট হয় এৰাউণ্ড 6:30 ইন দ্য মৰ্ণিং। চ' আজিতো নহ'ব, বাট আজি কিছুমান ধৰক লোকেল বিচত যে এক্টিভিটিছবিলাক থাকে নহয়, তো সেইবিলাক কৰিব পাৰি আৰু। তো প্লেনিং আছে, হোপফুলি 3টামান বজাত গৈ পালে ভাল হ'ব আৰু। এইটো জেগা বহুত ফৰেনাৰ্ছ ইয়াত দেখা পাইছোঁ, পূৰা ভৰ্তি হৈ আছে ন। আৰু ৰাতি যেতিয়া আহিছিলোঁ তেতিয়াতো পূৰা হেপনিং প্লেচ হয়। এইবিলাক এতিয়া ইয়াত গম নাপাব, বাট যেতিয়া ইভিনিং হয় নহয়, এইবিলাক গোটেই ক্লাবছ, কেফে গোটেই এইবিলাকে আছে আৰু এটা বস্তু ইয়াত বহুত ভাল পাইছোঁ, ভাল মানে কি তাৰিফ কৰিব লাগিব আৰু প্ৰশংসা কৰিব লাগিব যে ইয়াৰে মানুহবিলাক। বহুত কাণ্ট্ৰি ঘূৰিছোঁ মই আৰু সব কাণ্ট্ৰিৰ মানুহ মই বেয়া বুলি নকওঁ, এভৰিৱান ইজ নাইচ, এভৰি কাণ্ট্ৰি ইজ গুড, বাট ইয়াৰে মানুহবিলাক ইমান ফ্ৰেণ্ডলি আৰু ইমান লাভলি হয় নহয় যে আই ৱাজ লাইক ছাৰপ্ৰাইজ, ইমান বিহেভিয়াৰবোৰ ভাল আৰু কথা বাৰ্তাবিলাক ভাল। আৰু সিহঁতে যেনেকুৱা গ্ৰীট কৰে নহয়, যে আমি হোমষ্টেটোত গ'লোঁ, হোমষ্টেটোত যোৱাৰ লগে লগে যোনটো সিহঁতে গ্ৰিটিংছ কৰে আৰু সেইটো ভাল লাগে ন, এটা মানুহৰ বিহেভিয়াৰ গম পায় আৰু চবৰে মুখত তাৰমানে এটা স্মাইল থাকে আৰু ন। চ' সেইটো এটা বহুত ডাঙৰ কথা হয় আৰু এইটো এনেকুৱা নহয় যে এটা দুটা জেগাত পাইছোঁ, 95% অফ দ্য টাইম এনেকুৱা হয় আৰু ন। এইটো হ'ল এলা টাউন, সৰু টাউন হয়, বাট ইটছ ভেৰি বিউটিফুল। আমি এতিয়া এইটো এটা ভিউ পইণ্ট হয়, ইয়াত গৈ আছোঁ। অকণমান ট্ৰেক আছে, ট্ৰেকিং কৰিব লাগে। এতিয়া জিপলাইন কৰোঁ বুলি ভাবিছোঁ, চাওঁ। এইটো ফ্লাইং ৰাভানা জিপলাইন, ৰাভানা পুল ক্লাব, মিনি এডামছ পিক। অকণমান ট্ৰেকিং আছে, ট্ৰেকিং কৰিব লাগে। ইয়াতে বহুত টি গাৰ্ডেন আছে। একচুৱেলি মষ্ট অফ দ্য টাইম কি হয়, হিল ষ্টেচনত টি গাৰ্ডেনটো থাকেই আৰু যিমান জেগাত গৈছোঁ এই বস্তুটো দেখা পাইছোঁ। হিল ষ্টেচনত টি ইজ লাইক ফেমাছ। আৰু ইয়াতে শ্ৰীলংকাৰ এটা কি ভাল, আপুনি যোনবিলাক টি ফেক্টৰী থাকে, টি ফেক্টৰীত ডাইৰেক্ট যাব পাৰে, পূৰা প্ৰচেছবিলাক চাব পাৰে, তাৰ কাৰণে একো চাৰ্জেছ বা এনেকুৱা একো টিকেট নালাগে ন। ইয়াতে যিমান টি ফেক্টৰী আছে, ইউ কেন গ' ডাইৰেক্টলি যাই পিনে পূৰা প্ৰচেছটো চাব পাৰে। অকণমান শ্বৰ্টকাট লৈ আহিছিলোঁ, একচুৱেলি মেইন পাৰ্কিং ইয়াত হয়। আমাৰ ড্ৰাইভাৰটো অকণমান স্মাৰ্ট আছিলে, সি আমাক বেলেগ জেগাটো নমাই দিছে। আৰু ইয়াতে এইবিলাক এক্টিভিটি কৰিব পাৰি, টেম্পল আছে, ৱাটাৰফল আছে, জিপলাইনিং আছে। এলাত কিছুমান এডভেঞ্চাৰ এক্টিভিটিছ হয়। আজি মই আহিলোঁ জিপলাইনিং কৰিব, চাওঁ কৰিব পাৰোঁ নে নাই, কাৰণ কৰা নাই। তো এইটো এণ্ট্ৰেঞ্চ হয়। এই ভিউ পইণ্টটো বহুত ধুনীয়া হয়। এইটো আহি পালোঁ, ইয়াৰ পৰা আকৌ 100 মিটাৰ এইটো ট্ৰেক কৰিব লাগে, অলমষ্ট উই ৰিচ। এইটো ভিউ পইণ্ট আৰু জিপলাইনিং হয়। আমি এই তালৈকে যাব লাগিব, সেই ঘৰটো যে আছে তালৈকে। ইয়াতে আহি গম পালোঁ যে জিপলাইনিং বুলি নহয়, বহুত কিবা কিবি এক্টিভিটিছ আছে, বহুত এক্টিভিটিছ কৰিব পাৰি। এতিয়া জিপলাইন কৰাটো ডিচাইড কৰিলোঁ আৰু টিকেটৰ কাৰণে ৰখি আছোঁ। বহুত ভিৰ একচুৱেলি, আজি
মে বি ক্ৰিছমাছৰ কাৰণে নেকি টুৰিষ্ট বহুত আছে পুৰা পেকড ইয়াতে দেখা পাব চাওক আৰু ইয়াতে GoPro ৰেণ্টত ল'ব পাৰি আৰু ইয়াতে ড্ৰোন শ্বুটো কৰি দিয়ে আৰু ইনষ্ট্ৰাকশ্যনবিলাক দি আছে আৰু কেনেকৈ কি কৰিব পাৰি আৰু এইটো হ'ল টিকেট কাউণ্টাৰ ইয়াত ৰখি আছোঁ মে বি লাগিব অকণমান টাইম বহুত বেছি মানুহ ইয়াতে বহুত বেছি টুৰিষ্ট পুৰা ফুল্লি পেকড হৈ আছে টিকেটটো পাই গ'লোঁ এইটো হ'ল টিকেট আৰু ইয়াৰে পিছত ইয়াতে ছেফটি গিয়াৰ্ছবোৰ দিব আৰু টিকেটটো লৈ ল'লোঁ ওজন বাঢ়ি গ'ল অকণমান 73 আছিলে 75 হৈ গ'ল আৰু এইটো হ'ল টিকেট আমাৰ পৰিলে 9,900 শ্ৰীলংকান ৰুপিজ আৰু ইণ্ডিয়ান কাৰেঞ্চিত 3,500 মান হ'ব ৱেইটিং টাইমটো এৰাউণ্ড 45 মিনিট আছিল তো ভাবিলোঁ যে ইনষ্টেড অফ তাতে বহি ৰখাত চাই কাৰণ ইয়াতে টাইম লৈ দিয়ে আৰু চ' এটা ট্ৰেক এটা কৰি আহোঁ আৰু ইয়াতে চাওকচোন বাহ কি উঠি আছে এইটো বাচ্চাৰ বয়স খুব বেছি 5 বা 6 বছৰ হ'ব আৰু চাওক কেনেকুৱা ভয়ংকৰ এক্টিভিটি কৰি আছে সেই ওপৰলৈকে যাব এইটো চাওক এই ইয়াৰ পৰা ইমান ওপৰলৈ গৈছে টিকেটটো লৈ লোৱা হ'ল এইটো হ'ল টিকেট আৰু এতিয়া জিপলাইনিং কৰিম এইটো দি দিছে টিকেটটো আৰু ইয়াৰ পৰা আমি যাব পাৰিম জিপলাইন লেকটোত আৰু অকণমান ভয় লাগি আছে এক্সাইটমেণ্টো হয় কাৰণ ফাৰ্ষ্ট টাইম কৰি আছোঁ আৰু এইটো বহুত হাইটত আছে ইয়াতে যদি চাই ইউ কেন চি হেয়াৰ এইটো চাওক এইটো কিমান হাইটত আছে পুৰা ওপৰৰ পৰা এইটো পইণ্টৰ পৰা একদম তললৈকে লৈ যাব ইয়াৰলৈকে এতিয়া ষ্টাৰ্ট হ'ব আৰু ইয়াৰ পৰা পুৰা ৰেডি যাবৰ কাৰণে অকণমান নাৰ্ভাছনেছো হৈ আছে সেইটো চাওক হাইটটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া এই ফেমাছ জেগাটোত যাম চবেই দেখা পাইছে চাগে ৰিলত বহুত দেখাই থাকে এই প্লেচটো চ' এতিয়া এইটো ট্ৰেইনটো এতিয়া চাগে নাপাম কাৰণ লেণ্ডশ্লাইডিং হৈছিলে যে লেণ্ডশ্লাইডিং হোৱাৰ কাৰণে এইটো বন্ধ হৈছে চ' এইটো অকণমান ট্ৰেকিং হয় 15 to 20 মিনিটছ ট্ৰেক কৰিব লাগে ইয়াত যাবৰ কাৰণে একদম আগৰলৈকে যাব লাগিব ট্ৰেকটো লম্বা ট্ৰেক হয় একচুৱেলি এৰাউণ্ড 2 কিলোমিটাৰ্ছ তো আগতে যে ক'লোঁ ইয়াতে ট্ৰেইনটো দেখা নাপাম জাষ্ট ব্ৰিজটোহে দেখা পাম কাৰণ 3 উইকছ আগত বহুত ডাঙৰ ইয়াতে লেণ্ডশ্লাইড হৈছিলে গোটেই এৰিয়াটোত এৰাউণ্ড 1000ৰ ওপৰত মানুহ মাৰা গৈছিলে আৰু ইয়াৰ পৰা ভিউটো চাওক ৱাও কি ধুনীয়া ট্ৰেইনটো দেখা পালে আকৌ ভাল লাগিলে হয় বাট ট্ৰেইনটো দেখা নাই বাট ষ্টিল ভিউটো বহুত ধুনীয়া আহিছে ব্ৰিজটোৰ ওপৰৰ পৰা ভিউটো দেখালোঁ এতিয়া তলত গৈ আছোঁ
এইটো হ'ল ফেমাছ 9 আৰ্ক ব্ৰিজ বহুত ধুনীয়া ভিউটো দেখা পাইছে চাগে আৰু এতিয়া অলপমান এক্সপেক্ট কৰিছিলোঁ যে ট্ৰেইনটো আহিব বাট লেণ্ডশ্লাইডিং হোৱাৰ কাৰণে ট্ৰেইনটো দেখা নাপাম আৰু বাট ভিউটো চাওক কি ধুনীয়া এটা বস্তু ভাল লাগিছে কি ফিউ মান্থছ আগত টুৰিজম একদম ডাউন হৈ গৈছিলে ইয়াত বাট বহুত ভাল প্ৰমোশ্যন কৰিছে শ্ৰীলংকাই এতিয়া মই যিমান দেখা পাইছোঁ বা মোৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছে চাগে কিমান টুৰিষ্ট আহিছে চব জেগাবিলাক পেকড হৈ আছে আকৌ বেছি আহিলে হয় বাট লেণ্ডশ্লাইডিং আজি 3 উইকছ আগত লেণ্ডশ্লাইডিং হৈছিলে বহুত ৰাস্তাবিলাক ব্লক হৈ আছিল আৰু তো সেইটোৰ কাৰণে অকণমান এই কমিছে আৰু বাট আকৌ ষ্টাৰ্ট হৈ যাব আৰু তো হৈ গ'ল চোৱা আৰু এতিয়া বেলেগ এটা ডেষ্টিনেশ্যনত যাওঁ 2-3টা জেগা আছে ভাবিছোঁ যে গোটেইখিনি নাযাওঁ আৰু ন ইয়াতে এটা ৱাটাৰফল আছে আৰু ৱাটাৰফলটো মই ইমেজত চালোঁ অকণমান নৰ্মেল আৰু এভাৰেজ টাইপ ন তো এইটো এটা জেগা আছিলে যোনটো মোৰ আগৰ পৰা অহা ইচ্ছা আছিলে এণ্ড দিছ ৱাজ ছামথিং ভেৰি ইউনিক তো সেইটোৱে আহিলোঁ আৰু ৱাটাৰফলটো অকণমান মই কনফিউজ হৈ আছোঁ ৱাটাৰফল আৰু এটা কেভ আছে চ' মই ডিচাইড কৰিম আইদাৰ ডেট ৱাটাৰফল অৰ দিছ কেভ এইটো টানেল হয় চ' ইয়াৰ পৰা এনেকুৱা ষ্টাৰ্ট হৈ এই ব্ৰিজটো ইয়াতে যায় ৰাইট কি হ'ল এই শ্ৰীলংকান কুকুৰ এইটো জেগা হ'ল ৰাৱানা ৱাটাৰফল এই ৱাটাৰফলটোৰ পিছত আমি আৰু ষ্টপ নকৰোঁ আৰু ডাইৰেক্ট মিৰিছাত যাম কাৰণ তাত গৈ অকণমান জল্দি গৈ পালে ভাল আছিলে টাৰ্গেট আছিলে আৰু জল্দি গৈ পোৱাৰ কিন্তু যদি টাইমত গৈ নাপাওঁ তেতিয়াহ'লে সেই আৰু বিচৰ ভিউ চিউবিলাক দেখা নাপাম আৰু মৰ্ণিঙত কাৰণ আৰ্লি মৰ্ণিং আমি কলম্বো যাম কিছুমান এক্টিভিটি আছে আৰ্লি মৰ্ণিং কৰি পিনে কলম্বো গুচি যাম সেইকাৰণে টাৰ্গেট আছিলে জল্দি যদি গৈ পাওঁ অকণমান কামত দিলে হয় আৰু এইটো হ'ল ৰাৱানা ৱাটাৰফল এই ওপৰৰ পৰা ষ্টাৰ্ট হৈছে ৱাটাৰফলটো এইটো আমাৰ দাদাজন ড্ৰাইভাৰজন চাওকচোন আমি য'ত যাওঁ তেওঁ লগত যায় আৰু ইমানখিনি আমাক হেল্প কৰিছে নহয় কি ক'ম আৰু ইটছ এণ্ড এভৰি ষ্টেপত আমাৰ লগত আছে ভাল লাগে ন যে আৰু সেনেকুৱা এজন যে মানুহ আহে আৰু ড্ৰাইভাৰ হয় বাট ইমান ফ্ৰেণ্ডলি আৰু এনি টাইম এটা স্মাইল থাকে চ' ইটছ ভেৰি লাইক যেতিয়া 5 দিন এটা ড্ৰাইভাৰৰ লগতে থাকিম আৰু সিয়াৰ সেই যেতিয়া বিহেভিয়াৰটো ভাল হয় বহুত ভাল লাগে আৰু চ' এটা বহুত ৱেলকামিং নেচাৰ হয় ন চ' আৰু চাওকচোন আমি আহিছোঁ আমি কোৱা নাই কিন্তু তেওঁতো পাৰ্কিঙতে থাকিব পাৰিলে হয় বাট কি কৈছে যে আমি অকণমান ৰাস্তাবিলাক পিছলা হয় বা শ্লিপাৰী হয় অকণমান ছেফটিৰ কথাও ভাবিছে সেইকাৰণে আমাৰ লগত আহিছে নিজে আৰু এওঁ বুলি নহয় মেক্সিমাম মই দেখা পাইছোঁ মানুহবিলাক বহুত হেল্পফুল আৰু ৱেলকামিং হয় আৰু এইটো ভাল লাগিছে আৰু So for lunch, where we will go? We have, right? Okay. ইয়াতে এখন বহুত ধুনীয়া ৰেষ্টুৰেণ্টত আহিলোঁ আৰু এইটো ভিউ চাওঁ চ' পিচফুল এইটো হ'ল ইহঁতৰ শ্ৰীলংকান ফুড আৰু এইটো ৰাইচ এইটো চুপ ডাল এণ্ড what is this? Fish. This is chicken. This is chicken, right? Okay. Wow. This looks very yummy, tasty. Okay. That's it? This is a set menu buffet. Okay. Just see. This is a fish or chicken. Okay. Fine. Thank you. It was Sri Lankan food. How is the food? Do you like it? How is the food? Yeah. Good, right? লাঞ্চটো বাৰু কৰিলোঁ আৰু এতিয়া মিৰিছাত যাওঁ আৰু ষ্টিল এৰাউণ্ড 110 কিলোমিটাৰ বাকী আছে আৰু মে বি ছানছেটটো চাব ইচ্ছা আছে যদি ছানছেটটো চাব পাৰোঁ ভাল লাগিব আৰু হোপফুলি চাব পাৰিম
ইছাৰা চিটিত এণ্ট্ৰি কৰিম আৰু খুব বেছি 15 to 20 মিনিট আছে। ড্ৰাইভাৰে পুৰা উৰাই আছে এতিয়া গাড়ী, একদম ফাই গৈ আছে আৰু একদম ফুল জছত ছানছেট দেখুৱাব বোলে। উই কেন ৰিচ ৰাইট? Yes. এইটো ছানছেট হ'ব লৈছে আৰু এৰাউণ্ড 1 কিলোমিটাৰ আছে, হোপফুলি গৈ পাওঁ টাইমত। ফাইনেলি ছানছেট হোৱা নাই, আহি পালোঁ। ফটাফট যাওঁ। কোকোনাট ট্ৰী হিল পালোঁ। আৰু কালি আমাৰ লাষ্ট ডে আছে। মনটো অকণমান বেয়াও লাগি আছে, কাৰণ কালিৰ পৰা বিচ আৰু এই ভিউটো নাপাম, কাৰণ ট্ৰিপটো বহুত কম দিনৰ কাৰণে আহিছিলোঁ আৰু ইটছ অলমষ্ট ফিনিছ নাও। হোপফুলি আকৌ আহিম আৰু কালিৰ দিনটো বহুত বেছি এডভেঞ্চাৰাছ হ'ব। আই উইল ট্ৰাই টু শ্ব' ইউ ব্লু ৱেল, আৰু কিছুমান ব্লু ৱেল বুলি নহয়, ইয়াতে বহুত ব্লু ৱেল, হোৱাইট ৱেল, কিলাৰ ৱেল এইবিলাক লিষ্টত লিখি থৈ দিছে, চাব পাৰিম বুলি। হোপফুলি দেখা পাওঁ কালি।